নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল নিউ আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান শংকৰদেৱ শিশু নিকেতনত কৰ্মৰত। এই নিকেতনত বঁটা বিতৰণী সভাৰ লগতে নৱাগত আদৰণি সভাও অনুষ্ঠিত কৰা হৈছে। এই নিকেতনৰ প্ৰধান আচাৰ্যৰ লগতে নিকেতনৰ সকলো আচাৰ্য আৰু আচাৰ্যালৈ নমস্কাৰ জনাইছোঁ। তাৰে কিছু আখৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া নিপামণি আচাৰ্যাৰ লগতে ভিগু আচাৰ্য আৰু মই তিনিও মিলি প্ৰাচীৰ পত্ৰিকাৰ কাম কৰি আছোঁ। এয়া চাওক, আমি বনাই আছোঁ আৰু অলপ বাকী আছে। এয়া মোৰ সহযোগী নিপামণি আৰু এয়া ভিগু আৰু এয়া আছে আচাৰ্যসকল বহি আছে সকলো। এয়া হিমাংশী আচাৰ্য, এয়া মণিকা আৰু এয়া আমাৰ নাচনী বাইদেউ কি নাম আছিল, বিতুপৰ্ণা। এই প্ৰাচীৰ পত্ৰিকাখনত মই অঁকা কেইটামান কাৰ্টুন ছবি দি দিছোঁ, কাৰণ ল'ৰা ছোৱালীসকলে যাতে ছবিৰ প্ৰতি আগ্ৰহী হয় আৰু শিকিব পাৰে। এয়া আমাৰ নিকেতনৰ দীপজ্যোতি আচাৰ্য। অহা কালিলৈ এই প্ৰাচীৰ পত্ৰিকাৰ শুভাৰম্ভ কৰা হ'ব। নিপামণি আচাৰ্যাৰ লগতে ভিগু আচাৰ্যয়ো খুব ধুনীয়া ছবি আঁকে। ভাল লাগিল তেখেত দুজনৰ ছবিসমূহ। এই নিকেতনৰ প্ৰধান আচাৰ্যৰ লগতে নিকেতনৰ সকলো আচাৰ্য আৰু আচাৰ্যালৈ মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। এয়া প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীও কৰা হৈছে আৰু এই কাৰ্যসূচীৰ পিছতে প্ৰাচীৰ পত্ৰিকাও বিশিষ্ট ব্যক্তিৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছে। এয়া প্ৰথম কাৰ্যসূচী এটি সুন্দৰ গীতৰ দ্বাৰা আৰম্ভণি কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা সঁচাই লেখত ল'বলগীয়া। সকলোৱে কিমান যে ধুনীয়াকৈ গান গালে, নাচিলে, কবিতা আবৃত্তি কৰিলে আৰু লগতে সত্ৰীয়া নৃত্যও কৰিলে। সংগীতৰ আচাৰ্যা হিমাংশী আচাৰ্যলৈ মোৰ বহুত মৰম থাকিল। তেখেতৰ খুব কম দিনৰ চিনাকি, তথাপিও যেন বহু দিনৰ চিনাকি তেনে লাগিছিল। বহুত ভাল লাগিল তেখেতৰ লগত গান গাই আৰু তেখেতক লগ পাই তেখেতৰ লগত যে গান গাইছোঁ সেয়াই মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা। সকলোৰে বাবে এয়া লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে নৃত্য গীত হোৱাৰ পাছত ময়ো এটা গানত নাচিলোঁ। কোনটো গানত নাচিছোঁ জনাবচোন আপোনালোকে। আৰু মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আজিৰ এই বিশেষ দিনটোত যি কাৰ্যসূচী হৈছে সেয়া স্মৃতি হিচাপে ৰৈ যাব। ভিডিঅ'টোত যিখিনি দেখুৱাব পাৰিছোঁ সেয়া দেখুৱাইছোঁ। সকলো আচাৰ্যাৰ লগতে ছাত্ৰ ছাত্ৰীক হয়তো দেখুৱাব পৰা নাই, তাত যাতে কোনেও ভুল নধৰে। গতিকে আজিলৈ ইমানেই। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। থেংক ইউ।